পৰিচালনা ৰাজেশ ভূঞা সৰুতে ভিচিডি সমূহ চালে প্ৰায়ে এই নামটো দেখো আৰু তেতিয়া তেওঁক চিনি নাপাওঁ তেতিয়া মনত এটা কৌতূহল জাগে কেনেকুৱা বা হ'ব ব্যক্তিজন সময় হলনি হল কিন্তু তেখেতৰ কাম ঠিক একেদৰেই আছে নতুন অসমীয়া ছবি স্বৰ্গৰত 7 জুন অৰ্থাৎ কাইলৈৰ পৰা ৰিলিজ হ'ব আৰু আজি আছিল ছবিখনৰ প্ৰিমিয়াৰ ছবিখনৰ কথা মাত্ৰ এটাই কওঁ ছবিখনে আৰম্ভণিৰে পৰা শেষলৈকে দৰ্শকক হহুৱাই ৰাখিব আৰু মাজতে ইমান ধুনীয়া ধুনীয়া ঘটনা কিছুমান দেখাব যে আপোনাৰ ছবিখনৰ প্ৰতি কৌতূহল আৰু জাগিব সেইবিলাক নাপায় নহয় কি পায় ইয়াত ৰোল মমো আৰু বাৰ্গাৰ পা বাৰ্গাৰ তেতিয়াহ'লে এটা কাম কৰক বাৰ্গাৰ এক প্লেট লৈ আহক খাব কৰি মানে বিৰাট এখন ধুনীয়া ছবি এক্টিংৰ ফালৰ পৰাটো কমল আৰু সিদ্ধাৰ্থ দাই ফালি দিছে ইমান ধুনীয়া এক্টিং কৰিছে আপোনালোকে যেতিয়া চাব তেতিয়া গম পাব বিৰাট ধুনীয়া হৈছে সিনেমাখন সো সেই কাৰণে মই জাস্ট